So hello guys, welcome back to my YouTube channel Thanpothi's vlog. So আজি guys আই আছো মানে বিজনেছ আমাৰ দুৰ্গা পূজা কি পেণ্ডেল কৰা ক'ত আৰু লগতে খুব ভাল এটা আছে টুইন টাৱাৰ বনাই আছে আৰু এটা ইয়াতে হৈছে শিৱ মন্দিৰ তো শিৱ মন্দিৰ চাবলৈ যাম তো চলত গাইছ চলক আমি আছো ঘৰৰ পিছত চলক ওই দাড়ি খারাপ আছে এইখানে Audio Jungle. Audio Jungle. So guys, আমি এতিয়া যাই আছো একদম ঘৰৰ পিছত তলত আপোনালোকে আহিব পাৰে তো শিৱ শংকৰ কলনী বুলি কয় আগতে এই বছৰত মানে ভোজ খালিবা হৈছিল একদম পুৰা নিউজ আহি গৈছে আজি এডিট হৈ আছে শিৱ মন্দিৰ এটা খুব ধুনীয়া মই দেখাই আছো তাতে পাব Audio Jungle. Audio Jungle. এয়া গাড়ী ষ্টাৰ্ট ধৰাল ডাইৰেক্ট উঠাই দিব উঠাৰ চাবৰ কাৰণে কিমান মানুহ ভিৰ আচৰিত খুব ভাল লাগিছে আচৰিত এটা কিমান ভিৰ আৰু ইয়াতে ঘৰবিলাকো ভাল লাগিছে তো ইয়াতে শিৱ শংকৰ কলনী বুলি কয় আপোনালোকে আহিব পাৰে আগত য'ত ভোজ খালিবা হৈছিল আমাৰ বিজনীত আৰু ইয়াতে কিবা থৈছে হয় এইটো কি থৈছে ৰে ইয়াতে আহি কিবা এটা থৈছে খুব ভাল লাগিছে এই গৰু আৰু হেৰি এইটো শিৱ হেৰিটো মন্দিৰটো ভাল লাগিছে বহুত মানুহ চাবৰ কাৰণে একদম আছে কাৰণে গাইছ এয়া চব 50 ফুট She also stands there as a deed. এইটো আৰু ভাই কি দিছে না But I actually something people I don't forget her and like this I get around. তো গাইছ ইয়াতে আগতে কি কৰাইছে ইয়াতে ভোজ খালিবা আগত আছিল এতিয়া মানে দাদা এই ইয়াতে হেৰি কিমান টকাৰ এইটো বাজেটটো হ'ব 18 লাখ এইখিনিতে আৰু মোৰছে আহিব আৰু পূজা হ'ব 4 দিন আচ্ছা ইয়াত পিছত হেৰি আগতে যে ভোজ খালিবা যোৱা বছৰ হৈছে কিমান হৈছিল 14 লাখ প্ৰায় সমানে আৰু সেই তাতে টুইন টাৱাৰটো এইটো বেছি আৰু সেইটো কিমান হ'ব 20 পাৰ হ'ব 20 লাখ টকাৰ বাজেট আচৰিত চ' গাইজ ইতিমধ্যে আমি এটা চাই আহিলোঁ তো এটা হাৰে আছে আৰু এটা আছে টুইন টাৱাৰটো সঁচাকৈ পাই এইটো যিহেতু অলপমান দামী হ'বই কাৰণ মানুহে টুইন টাৱাৰ হয় আৰু এইটো 14 লাখ টকাৰ বাজেট যাই আছোঁ তো বাজেট আৰু এইটো হৈছে 8 লাখ টকাৰ বাজেট আৰু যোৱাবাৰ যিটো ভোজ খালিবা হৈ গৈছে সেইটো হৈছে 20 লাখ টকাৰ বাজেট আছিল তো আচৰিত মানে এটা ভাল লাগে টাইম ইয়াতে যাই আছোঁ ঠিক ইয়াতে মানে বেছি দূৰ নহয় তো মই আছোঁ ইয়াতে মানে এই কি কয় কাৱাটিকা ব্ৰিজত তো চব ধৰফাত হয় চ' দাদা ইয়াতে আপুনি মানে কি হয় মই মানে কেণ্ডেলটো বনালোঁ আৰু কমিটি মই কমৰ্টিৰ আচ্ছা ঠিক আছে তাৰপিছত এইটো মানে কিমান টকাৰ বাজেট হৈ আছে বাজেটটো আমি এতিয়ালৈকে ফিক্সড কৰা নাই আমি কৰি আছোঁ কামখিনি আচ্ছা আমি লাষ্টত হিচাপ কৰিছিলোঁ কিমানখিনি হ'ব আচ্ছা ঠিকে আছে তাৰপিছত এইটো মানে ঠিকনাটো কেনেকৈ হ'ব মানে ভালকৈ ঠিকনাটো কৈ দিয়কচোন ঠিকনাটো হয় আৰু এইটো হ'ল আমাৰ অসমৰ চিৰাং জিলাত বিজনেছ চাব ডিভিশ্যন হয় বিজনেছ চাব ডিভিশ্যন আহি এইটো হ'ল বিজনেছ টাউনৰ 4 নম্বৰ ৱাৰ্ড শ্ৰী দুৰ্গা কলনী বুলি কয় শ্ৰী দুৰ্গা আচ্ছা এইটোতো এইটাৰ কলনীটো সিফালে আছে সেইটো হ'ল আমাৰ শিৱশংকৰ কলনী সেইটো হ'ল শিৱশংকৰ কলনী এইটো হ'ল আমাৰ শ্ৰী দুৰ্গা কলনী আৰু ইয়াতে বিশেষকৈ ৰাসমেলা বুলি কয় সেইটো মানে ৰাসমেলা গ'লে সকলো চিনি পাব ক'লে ৰাস ক'ত হয় সেই ৰাসমেলাৰ ঠাইত সেইখিনি ঠিক আছে খুব ভাল লাগিছে মানে টুইন টাৱাৰ কিমান পাৰ্চেণ্ট ৰেডি হৈছে তো মোটামুটি আমাৰ 90% হৈ গ'ল
90% হৈ গৈছে 90% হৈ গ'ল, মোটামুটি 10% বাকী আছে। আজি ৰাতিৰ ভিতৰত আমি সেই 10% ক্লিয়াৰ। 10% পূৰা লাগি গৈছে। তো লাইট ফিটিং কেনেকুৱা এইবাৰ? লাইট ফিটিং চলি আছে। তো লাইটটো এতিয়াতো ঠিক আপোনাৰ ক'ব নোৱাৰি, কিন্তু সন্ধিয়াৰ পিছত হ'লে লাইটটো আমি মানে কেনেকুৱা হ'ল? ঠিকে আছে ঠিক আছে ধন্যবাদ। পূৰ্ণতমে চলি আছে। এই চাগেও আজি ৰাতিৰ ভিতৰত আমাৰ ইচ্ছা আছে যে আচ্ছা আৰু আমাৰ স্বাধীনতা দুৰ্গোৎসৱ উপলক্ষে সকলো ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক আমাৰ ইয়াতে আমন্ত্ৰণ থাকে। আচ্ছা ঠিক আছে, থেংক ইউ। ৰাখিছোঁ, হয় সকলোৱে আহিব, পূজাটো চাব, পূজাটো উপভোগ কৰিব। হয় ধন্যবাদ। মহামারী মুছে যাবে আজ, ঢাকের পিঠে পড়লো কাটি, পুজো হোক জমজমাটি, সাজে সেজেছে আকাশ।